আপা আপিসকল কি পাহৰে গ'ল নহয়। কিয়নো নাপাহৰিম, কি যে গৰম, তাৰোপৰি ভোকো লাগি আছে। জাষ্ট স্কুলৰ পৰা আহি পালো। হে আপা আপিসকল, মোৰ নামটো হ'ল ধেৰ তেৰিকা, নামটো পিছে পাহৰাই গ'ল নহয়। সেয়েহে মায়ে মোক সদায় কয় নিজৰ নামটো মনত ৰাখিবি, নহ'লে এদিন লাজত পৰিবি। মায়ে ঠিকেই কয়। ৰবা মোৰ মনত পৰিছে, মোৰ জনবিখ্যাত নামটো হ'ল ৰংমন। আচলতে মোৰ নামটো বহুতো জনবিখ্যাত, মই মনত ৰখা দৰকাৰেই নহয়, বেলেগেহে মোৰ নামটো বেছি মনত ৰাখে। সেই আপা আপিসকল, ৰংমন চেনেললৈ সকলোকে আদৰণি জনাইছোঁ। মোৰ এই নতুন চেনেলটো হাঁহি মুখৰে উপভোগ কৰিব আৰু ৰংমন চেনেলটো আদৰি ল'ব। এইদৰে হাঁহি উঠা বহুতো ভিডিঅ' চাই থাকিবলৈ তলত থকা ছাবস্ক্ৰাইব বুটনটো লাহেকৈ টিপি দিব আৰু লগতে বেল আইকনটো টিপি দিব নাপাহৰিব দেই। আপুনি নিজেও হাঁহক আৰু লগতে আনকো হহুৱাওক। তাৰ বাবে ভিডিঅ'টো আৰু যিমান পাৰে বন্ধু বান্ধৱী আৰু আপা আপি সকলোলৈ শ্বেয়াৰ কৰিব দেই। শ্বেয়াৰ কৰিব আকৌ নাপাহৰিব। মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিছে কমেণ্ট বক্সত জনাব। আকৌ মই আপোনালোকৰ সন্মুখত আকৌ ঘূৰি আহিম, লগ পাম আকৌ পিছে। হ'ব দে, মই এতিয়া যাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব। মোৰ বহুত ভোক লাগি আছে। মায়ে বোলে আজি চিকেন বনাইছে। আপোনালোকেতো জানে মায়ে যেতিয়া চিকেন বনায় সেইদিনাখন আকৌ পেটৰ ভোকটো বাঢ়িহে যায়। ঐ টেপু, ৰচোন, তই কলৈ গৈ আছ? ঐ ৰচোন, কিবা এটা কথা আছে। ঐ ৰাম্পু, কি হ'ল? মোৰ ৰ'ব টাইম নাই, কিয় মাতিছ? মায়ে মোক দোকানলৈ পঠাইছে, দেখিলে গালি পাৰিব। ঐ, তোৰ মাকে কি তোৰ টিকাত কেমেৰা ফিটিং কৰি ৰাখিছে নেকি? যে তই মোৰ লগত অলপ সময় কথা পাতিলে মাকে যে গম পাব। ঠিক আছে দে, কালি ছাৰে দিয়া অংককেইটা বুজি পাইছিলি নে? ঐ, তই টয়লেট মাষ্টৰৰ কথা কৈছ নেকি? টয়লেট মাষ্টৰনো কিনো বুজাব? ছাৰৰ 30 মিনিট ক্লাছত 20 বাৰ টয়লেট কৰিবলৈ যায় আৰু বাকী সময়খিনি আধা মাৰিয়ে পাৰ কৰে। মইনো অংক আৰু কি বুজিম? ছাৰে আধা ঘণ্টাত কিমান বাৰ টয়লেট কৰিব যায় সেইটো গন্তি কৰোঁতে মোৰ সময়খিনি পাৰ হয়। ঐ, তই কালি ছাৰে দিয়া অংক দুটা কৰি আনিবি দেই, মই তোৰ বহীৰ পৰা নকল কৰি ল'ম। নহ'ব, তই নিজে কৰি ল'বি দেই, মোৰ বহী মই কাকো নিদিওঁ। ঐ প্লিজ, তই তেনেকৈ নকবি। তোৰ বহীৰ পৰা নকল কৰিব দিলে মই তোক এটা বস্তু দিম। কি বস্তু দিবি ক? বস্তু নিদিলে কিন্তু মোৰ বহীৰ পৰা কপি কৰিব নিদিওঁ দেই। বস্তু দিব লাগিব কিন্তু। তোৰ বহীৰ পৰা নকল কৰিব দিলে মই তোক এডাল কাঠ পেঞ্চিল আৰু এটা ৰবৰ দিম। ঠিক আছে, তেতিয়াহ'লে হ'ব, কিন্তু কাঠ পেঞ্চিলটো দীঘল হ'ব লাগিব আৰু কালি বনাই অনা টিফিনো মোক দিব লাগিব, তেতিয়াহে মই দিম, এনে মই নিদিওঁ। হ'ব দে, তোৰ কাৰণে মই কালি কণী দুটা লৈ আহিম, তই কিন্তু মোক বহীখন দেখাবি দেই। ঐ, মোৰ চাইকেলখন বেয়া হ'ল, মই কালি তোৰ চাইকেলতে যাম, তই ইয়াত আহি ইয়াত অলপ সময় ৰখিবি মোৰ কাৰণে, বুজিছ? হ'ব দে, মই ৰাতিপুৱা 8টা বজাত তোৰ কাৰণে ৰখি থাকিম। মই কিন্তু চলাব নোৱাৰোঁ দেই, তই মোক উঠাবি। হ'ব দে, মই চলাম, তই এতিয়া ফটাফট বজাৰলৈ যা, সোনকালে আহিবি, 4টা বজাত আমাৰ খেল আছে আজি। ঠিক আছে, মই এতিয়া যাওঁ, 4টা বজাত লগ পাম, নহ'লে মায়ে দেৰি হ'লে গালি দিব। ঐ টেপু, বৰষুণ আহিব ধৰিছে, তই খোজকাঢ়ি নাযাবি, অলপ সময় ইয়াতে ৰখ, গাড়ী আহিলে গাড়ীতে যাবি। পিছে ক, তোৰ গাৰ্লফ্ৰেণ্ডৰ খবৰ কি? তাই কেতিয়াবা ফোন চোন কৰেনে তোক? তাইনো আৰু ক'ত ফোন কৰিব, ল'ৰাবোৰেহে ফোন কৰিব লাগে। আজিকালি গাৰ্লফ্ৰেণ্ড থাকিলেও বহুত খৰচ, ফোন কৰিব লাগে, ঘূৰাব লাগে, পাৰ্কত নিব লাগে, ৰেষ্টুৰেণ্টত ঘূৰাব লাগে। তোৰে ভাল দে, গাৰ্লফ্ৰেণ্ডো নাই, খৰচো নাই। তইনো কি বুজি পাবি, গাৰ্লফ্ৰেণ্ড নথকা ল'ৰাবোৰহে গম পায় দিন আৰু ৰাতিটো কেনেকৈ পাৰ কৰে। ঠিক আছে দে,
তোৰ গাড়ী আহিব লগা সময় হৈছে কালি ৰাতিপুৱা লগ পাম অঁ ঠিক আছে কালি ৰাতিপুৱা লগ পাম এতিয়া যাওঁ দেই বাই বাই ঠিক আছে দে এতিয়া তই যা কালি ৰাতিপুৱা লগ পাম তোৰ গাড়ী আহি পালে বাই বাই